আজিৰ বিষয় হৈছে মনোপলিষ্টিক কম্পিটিশন বা একাধিকাৰ প্ৰতিযোগিতামূলক বজাৰ। একাধিকাৰ প্ৰতিযোগিতামূলক বজাৰ হৈছে অপূৰ্ণ প্ৰতিযোগিতাৰ এটা ভাগ। আমি ইয়াৰ আগতে পূৰ্ণ প্ৰতিযোগিতা বা পাৰফেক্ট কম্পিটিশন আৰু মনোপলি বা একচেটিয়া বজাৰৰ বিষয়ে আলোচনা কৰিছো। এই দুই ধৰণৰ বজাৰেৰে কিছু কিছু লক্ষণ আমি একাধিকাৰ প্ৰতিযোগিতা বা মনোপলিষ্টিক কম্পিটিশনত পাওঁ। আমাৰ চাৰিওফালে আমি যিবোৰ বজাৰ ব্যৱস্থা দেখো সেই বজাৰ ব্যৱস্থাবোৰ আসলতে মনোপলিষ্টিক কম্পিটিশন বা একাধিকাৰ প্ৰতিযোগিতাই হয়। কাৰণ আমি কথা পাতিছো ইতিমধ্যে যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ সাধাৰণতে দেখিবলৈ পোৱা নাযায়, ইমান সহজ নহয়। যদিও আছে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ, যেনে ধৰি লওক ষ্টক এক্সচেঞ্জ এটা পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ উদাহৰণ, আৰু সেইদৰে একেদৰে মনোপলিও আমাৰ এভেইলেবল নহয় আমাৰ চাৰিওফালে। কিন্তু আমাৰ চাৰিওফালে যি প্ৰকৃত বজাৰ দেখো সেয়া হৈছে একাধিকাৰ প্ৰতিযোগিতামূলক বজাৰ। এতিয়া আমি ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰো। ইয়াৰ প্ৰথম বৈশিষ্ট্য হৈছে লাৰ্জ নাম্বাৰছ অফ বায়াৰ্ছ এণ্ড সেলাৰ, বৃহৎ সংখ্যক ক্ৰেতা আৰু বিক্ৰেতা থাকে। এই এনেধৰণৰ বজাৰত কি হয় যে বিক্ৰেতাসকলৰ সেলাৰৰ তেওঁৰ নিজৰ বস্তুৰ দৰৰ ওপৰত কিছু পৰিমাণে নিয়ন্ত্ৰণ থাকে। তেওঁ নিজৰ দৰটো নিজে নিৰ্ধাৰণ কৰিব পাৰে। তাৰপিছত আৰু আন এটা বৈশিষ্ট্য হৈছে এনেকুৱা বজাৰৰ যে প্ৰডাক্টছ আৰ ডিফাৰেঞ্চিয়েটেড, তাৰমানে যিটো দ্ৰব্য উৎপাদন হয় এনেকুৱা বজাৰত সেই দ্ৰব্যটো নিকটৰ বিকল্প দ্ৰব্য হয়, ইটো আনটোৰ লগত অলপ হ'লেও পৃথক হয়। তাৰমানে উদ্যোগৰ অন্তৰ্ভুক্ত ফাৰ্মবোৰে যিবোৰ দ্ৰব্য উৎপাদন কৰে ইটোৰ লগত সিটো সম্পূৰ্ণ মিল নাই। এই ধৰণৰ প্ৰতিযোগিতাটো পূৰ্ণ প্ৰতিযোগিতাৰ দৰে উদ্যোগৰ ভিতৰলৈ কোনো উৎপাদন প্ৰতিষ্ঠানৰ প্ৰৱেশ আৰু প্ৰস্থানৰ উদ্যোগৰ পৰা ওলাই যোৱাত কোনো বাধা নাথাকে। এই ধৰণৰ বজাৰৰ এটা বিশেষত্ব হৈছে ইয়াত বিক্ৰী ব্যয় বা চেলিং কষ্ট থাকে। কাৰণ এনেকুৱা ধৰণৰ বজাৰত সদায় কি হয়, এটা উদ্যোগৰ অন্তৰ্ভুক্ত উৎপাদন প্ৰতিষ্ঠানবোৰে তেওঁৰ যে বস্তুটো আনতকৈ বেলেগ, আনতকৈ পৃথক, আনতকৈ উন্নত সেইটো দেখুৱাবৰ বাবে কিছুমান খৰচ কৰে। হয়তো তেওঁ বস্তুটোৰ ৰূপ ৰং গাঁথনি বা তাৰ যিটো গুণাগুণ সেইটো উন্নত কৰিবলৈ যায়, তেওঁ এডভাৰটাইজ কৰে, বস্তুটোৰ এডভাৰটাইজিং কষ্ট থাকে। এই সকলোবোৰ বিক্ৰী ব্যয়ত অন্তৰ্ভুক্ত হয়। আৰু এটা লক্ষণীয় বিষয় হৈছে যে মনোপলিষ্টিক কম্পিটিশন বা একাধিকাৰ প্ৰতিযোগিতাত সাধাৰণতে দীৰ্ঘকালত অস্বাভাৱিক লাভ হ'ব নোৱাৰে। যদি কোনোবা উৎপাদন প্ৰতিষ্ঠানে অস্বাভাৱিক লাভ কৰে তেতিয়াহ'লে সেই উৎপাদন প্ৰতিষ্ঠানৰ প্ৰতি আকৰ্ষিত হৈ নতুন উৎপাদন প্ৰতিষ্ঠান উদ্যোগত প্ৰৱেশ কৰে, আৰু তেতিয়া তেওঁ নতুনকৈ আহি কম্পিটিশন বঢ়াই তেওঁ ছাপ্লাই বেছি হৈ যায় আৰু লাহে লাহে সেই অস্বাভাৱিক লাভ স্বাভাৱিক লাভলৈ পৰিণত হয়। আৰু আমাৰ চাৰিওফালৰ বজাৰ ব্যৱস্থাবোৰত আমি উদাহৰণস্বৰূপে যদি ল'ব পাৰোঁ, আমি ফাষ্টফুড কৰ্ণাৰবোৰৰ বিষয়ে ল'ব পাৰোঁ, আমি ৰেষ্টুৰেণ্ট ব্যৱসায়ৰ কথা ল'ব পাৰোঁ, আমি যিটো আমাৰ চাৰিওফালৰ ধৰি লওক গ্ৰছাৰী দোকানৰ কথাও ল'ব পাৰোঁ। এইবোৰ হৈছে কিছুমান একাধিকাৰ প্ৰতিযোগিতামূলক বজাৰৰ উদাহৰণ। কাৰণ আমি যিকোনো ৰেষ্টুৰেণ্টৰ কথাও যদি লওঁ বা ফাষ্টফুড কৰ্ণাৰৰ কথাও যদি লওঁ, তেওঁলোকে সদায় নিজৰ প্ৰমোট কৰিবলৈ, নিজৰ আনতকৈ বেলেগ বুলি দেখুৱাবলৈ এটা প্ৰতিযোগিতাত নামে, আৰু তেওঁলোকে প্ৰায় একেধৰণৰ বস্তুৱে বিক্ৰী কৰে, কিন্তু ইটোতকৈ সিটো অলপ বেলেগ হয়।